হে গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল। সো গাইজ কেনে আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। সো গাইজ ফাইনেলি আকৌ এবাৰ গৈ আছোঁ মেগা চাবলৈ, মানে মেগাত গৈ আছোঁ। তো আপোনালোকেতো ইতিমধ্যে গম পাইছে যে 26 তাৰিখৰ পৰা মেগা টেষ্ট ষ্টাৰ্ট হৈছে। তো জুলাইৰ 26 তাৰিখৰ পৰা মেগা টেষ্ট ষ্টাৰ্ট হৈছে আৰু 10 তাৰিখত শেষ হোৱাৰ কথা আছিল, মানে আজি 10 তাৰিখ। তো আজি শেষ নহয় বুলি কৈছে, শুনা পাইছোঁ আৰু যে 10 তাৰিখত শেষ নহয় আৰু দুদিনমান যাব, 12 তাৰিখত শেষ হ'ব। তো সেইকাৰণে আকৌ এবাৰ গৈ আছোঁ মেগা চাবলৈ। তো আজি গৈ দেখাম আপোনালোকক মেগাৰ পুৰা ভিউটো আপোনালোকক দেখাম, ক'ত কি বস্তু আছে ন নাই গোটেইখিনি আজি দেখাব গৈছে। আপোনালোকে ইফালে চাওক, ৰাস্তাৰ ভিউটো চাওক ৰাতিৰ। এই ঠাইটোৰ নাম হ'ল বৌবাজাৰ বুলি কয়। তো আপোনালোকে চাওক ৰাতিৰ ভিউটো কেনেকুৱা লাগিছে ধুবুৰী টাউনত। চ' সেই গাইজ ফাইনেলি আমি পাই গ'লোঁ মেগা, ইয়াতে আহি পালোঁ ফাইনেলি। তো চাওক, চাওক আপোনালোকে ফাইনেলি মেগাত সোমাই আহি গ'ল। তো চাওক ইয়াতে নাগৰ টকা ঘূৰি আছে আৰু ইয়াতে চাওক ট্ৰ আছে। চাই থাকক আপোনালোকে। তো আপোনালোকক মই ঘূৰি দেখাই আছোঁ, ঘূৰাই দেখাম। ৰাষ্ট্ৰীয় বাণিজ্যিক মেগাত কি বস্তু আছে ন, কি বস্তু আহিছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। বস্তু বাহিনী কি আহিছে, বস্তু বাহিনী সেইটোও দেখাই আছোঁ, কি বস্তু আছে চাওক আপোনালোকে। গেট আৰু ইয়াৰ পৰা ইয়াতে দি কি বেছিভাগ মানুহ সোমায় মেগাৰ ভিতৰত সোমায় এই গেটেৰে দি। আৰু সিফালে আৰু এটা আছে দেখাই দিছোঁ আপোনালোকক, ফুচকা খোৱা তোমালোকে। পিছে মেগাটো কোনদিন শেষ হ'ব? শেষ ন, কালিৰ পৰা মান ন, আজিৰ পৰাই শেষ? অঁ হয় নেকি? ঠিক আছে কোৱা। সো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এইখিনি। তো ইমান সৰু এটা মেগা কি আৰু আছে ইয়াতে, এবাৰতো দেখাই দিছোঁ, আকৌ এবাৰ দেখাই দিলোঁ। তো চাওক এবাৰ আকৌ।